নমস্কাৰ মই প্ৰিন্সি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা অন্য ভিডিঅলৈ আজি মই আপোনালোকক সুজি দি নাৰিকলৰ লাৰু বনাই দেখুৱাম তাৰ বাবে সুজি লৈ লৈছো নাৰিকল লৈ লৈছো অলপমান আলমণ্ড লৈ লৈছো কিচমিচ আৰু কাজু দুটামান লৈ লৈছো মই গুড় দি যেহেতু সুজি লাৰু বনাম সেইবাবে অলপমান গুড় লৈ লৈছো আৰু তাতে পানী দি দিছো গুড়টো এতিয়া ধুনিয়াকৈ পাক তুলি লম আৰু ইয়াত এতিয়া অলপ আমুল তাজা দি দিছো আমুল তাজা এতিয়া সুজিখিনি ভাজি ললো অলপ তাৰ পাছত নাৰিকলখিনি এনেদৰে মিক্স কৰি দিছো আৰু এতিয়া অলপ সময় ভাজি লম আৰু এতিয়া ভাজি লোৱা সুজি আৰু নাৰিকল লৈ লৈছো আৰু পাক তুলি লোৱা গুড় অকমান এনেদৰে লৈ লৈছো আৰু এতিয়া মই লাৰু বনাম মোৰ ভিডিঅ'টো যদি ভাল লাগিলে মোৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো বাই বাই পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ এইখিনি সুজি লাৰু ৰেডি হৈ গ'ল আমাৰ